সমষ্টিৰ বানাক্ৰান্তৰ ওচৰত জনপ্ৰতিনিধি কোন হ'ব নৱগঠিত বিজেপি শাসকীয় দলৰ CEM ৰতন তুলিৰাম নে জগত সমাজ তথা জাতিৰ বিপন্ন সময়ত কাৰ্বি ছাত্ৰ সন্থা একত্ৰিত হোৱাৰ প্ৰয়োজন নমস্কাৰ মই সঞ্জয়িতা তেৰণপিয়ে কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছোঁ আজি দিনটোৰ প্ৰধান বাতৰিৰ সমূহ এতিয়া বিতং বাতৰি বানত প্লাবিত কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্ত বানত কক বকাইছে জিলাখনৰ সাধাৰণ ৰাইজ নিৰ্বাচনত জয়ী হৈ CEM কাক পাতিব তাকে লৈ গুৱাহাটীত অধিকাংশ নিৰ্বাচিত জনপ্ৰতিনিধি ব্যস্ত কিন্তু ব্যতিক্ৰমী মহামায়া সমষ্টিৰ জনপ্ৰতিনিধি লুনসিং তেৰণৰ পুৱা 10 বজাৰ পৰা বিয়লি 4 বজালৈ বানাক্ৰান্ত এলেকা পৰিদৰ্শন কৰি বানত ক্ষতিগ্ৰস্তক প্ৰয়োজনীয় সামগ্ৰী বিতৰণৰ ব্যৱস্থা কৰে জনপ্ৰতিনিধিগৰাকীয়ে বানাক্ৰান্তৰ হতে সাক্ষাৎকাৰৰ সময়ত অনাগত দিনবোৰত সমষ্টি এলেকাৰ বাটপথ উন্নয়নৰ আশ্বাস দিয়ে নৱনিৰ্বাচিত প্ৰতিনিধি লুনসিং তেৰণে অলপতে হোৱা কেইদিনমানৰ মুখুলধাৰ বৰষুণৰ ফলত প্লাবিত হৈছে কাৰ্বি আংলঙৰ ভিন্ন প্ৰান্ত ক্ষতিগ্ৰস্ত হৈছে শশ পৰিয়াল যোৱা 17 জুনত নিৰ্বাচনী ব্যস্ততা আৰু 22 জুনৰ ফলাফলত বিজেপিৰ সংখ্যাগৰিষ্ঠতা নৱনিৰ্বাচিত জনপ্ৰতিনিধিসকলে বাহৰ পাতিছে গুৱাহাটীত লক্ষ্য নতুন তদত্ত কাক পাতিব তাকে লৈ বিভিন্ন মহলত জল্পনা কল্পনা অধিকাংশ জনপ্ৰতিনিধি গুৱাহাটীত যদিও ব্যতিক্ৰমী লুনসিং তেৰণ সমষ্টিবাসী ৰাইজ বানৰ কবলত পৰা বুলি খবৰ প্ৰাপ্তি হোৱাৰ লগে লগে তাৎক্ষণিক উপস্থিত হয় হি নিজ সমষ্টিত পানীৰ সমস্যা আছে ইয়াত ৰাস্তাৰ সমস্যা আছে ৰাস্তা পদূলি সমস্যা আছে ইয়াত স্কুল বাউণ্ডাৰী বিলাক সমস্যা আছে আমাৰ ৰাস্তা কাম কৰিম বুলি ভাবিছিলোঁ ৰাইজে যিটো আশা 10 বছৰ যিটো আমাৰ এই মহামায়া সমষ্টিৰ পৰা EM হৈছিল এতিয়া আমি মানে মহামায়া ৰাইজৰ হৈ অনুৰোধ কৰিম আৰু সেইখিনিত মই কাম কৰিম এইটো মই মানে ৰাইজক নিৰ্বাচনত প্ৰতিশ্ৰুতি দিছোঁ যে এইখিনিত কাম মানে আপোনালোকে এবাৰ জিকাই দিয়ক সেইখিনিত কাম মই কৰিম বুলি ৰাইজক প্ৰতিশ্ৰুতি কিমান সোনকালে কৰে আপোনাৰ ৰাইজৰ আশা এইটো আৰু আপোনাৰ আমাৰ গভৰ্ণমেণ্টটো বহিবই বহাৰ পিছতে আমাৰ CM হ'ব তাৰপিছত চেয়াৰমেন হ'ব তাৰপিছত বিভাগবিলাক দিয়া হ'ব তাৰপিছতে সেইটো ষ্টেপ এৰা মহামায়া সমষ্টিত চৌদিশে পানী আৰু কেৱল পানী বিগত 10 বছৰীয়া কাৰ্যবাহী সদস্য হিচাপে আছিল বিদ্যা সিং ৰংপি পিছে ৰাইজৰ হিতাৰ্থে বিশেষ একো নকৰিলে বুলি সমষ্টিবাসীৰ পৰা সঘনে উত্থাপিত হৈ অহা অভিযোগৰ বিপৰীতে পৰিৱৰ্তনকামী ভোটাৰ ৰাইজে এবাৰ বিজেপি প্ৰাৰ্থী লুনসিং তেৰণক আদৰি লয় বানাক্ৰান্তৰ ওচৰ জনপ্ৰতিনিধি হে অসীম সন্তুষ্টি প্ৰকাশ কৰিছে ৰাইজে মহামায়া সমষ্টিৰ বাট পথৰ সৰ্বাধিক উন্নয়নৰ স্বাৰ্থত গল্ফ কাপ্তানি বিভাগ দিয়া হোক জনপ্ৰতিনিধি লুনসিং তেৰণক হজুৰে এই দাবী উত্থাপিত কৰিছে সমষ্টিবাসী ৰাইজ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 15 নং মহামায়া সমষ্টিৰ টেকে ৰংপি গাঁৱৰ নিবাসী প্ৰয়াত কানিয়া তেৰণ আৰু শ্ৰীমতী কাজী ৰংহাংপি পুত্ৰ লুনসিঙে বৰগংগা প্ৰাথমিক বিদ্যালয়ৰ পৰাই শিক্ষা জীৱন আৰম্ভ কৰি পৰৱৰ্তী সময়ত ডিফু চৰকাৰী মহাবিদ্যালয়ৰ পৰা BA পাছ কৰে পেশাদাৰী ব্যৱসায়ী লুনসিং তেৰণ আৰু অসম বিধানসভা নিৰ্বাচনৰ আগে সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰে মহামায়া 1.5 শতাধিক গাঁও আৰু ডগমকা নগৰ উন্নয়নৰ দায়িত্ব আছে জনপ্ৰতিনিধি লুনসিং তেৰণৰ বকলিয়া ঘাটৰ পৰা ৰাজু কাঠাৰ কাট নিউজ এই মুহূৰ্তত লাখটকীয়া প্ৰশ্ন হৈ দেখা দিছে কাৰ্বি আংলংবাসী ৰাইজৰ মনত কোন হ'ব নৱগঠিত বিজেপি শাসকীয় দলৰ CEM ৰতন তেৰণ তুলিৰাম ৰংহাং নে জগত সিং ইংটি সৰ্বসাধাৰণ ৰাইজৰ মাজত চলিছে জল্পনা কল্পনা আৰু নৱনিৰ্বাচিত বিজেপিৰ প্ৰতিনিধিৰ মাজত চলিছে নিৰ্বাচিত সদস্যৰ সংখ্যাগৰিষ্ঠতা দেখুৱাবলৈ টনা আজোৰা কাৰ পক্ষত কিমান সংখ্যাগৰিষ্ঠতা আছে অথবা কাৰ মূৰত দলীয় শক্তিশালী নেতাৰ আশীৰ্বাদ আছে তাৰে ওপৰত নিৰ্ভৰ কৰিব কাৰ্বি পৰিষদীয় পৰৱৰ্তী CEM এই কথা অন্তত আজিৰ তাৰিখত বহল ব্যাখ্যাৰ নিশ্চয় প্ৰয়োজন নাথাকিব CEM কোন হ'ব বিষয়টোক লৈ যিমানে জল্পনা কল্পনা চলিছে সিমানে জটিল হৈ গৈ আছে ইয়াৰ উত্তৰ নিৰ্বাচনত জয়ী হৈ প্ৰায় 28 গৰাকী নিৰ্বাচিত প্ৰতিনিধিয়ে গুৱাহাটীত গৈ বাহৰ পাতি থকা খবৰে সচেতন মহলক ভাবিবলৈ বাধ্য কৰাইছিল যে অংকটো সিমান সহজ নহয় নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে মুঠ 26টা সমষ্টিৰ পৰা 24টা আসনত জয়ী হৈ চৰকাৰ গঠনত বিলম্ব হৈ আছে সেইবাবে
যি কি নহওক এইবাৰ CEM পদৰ দাবিদাৰ হিচাপে পূৰ্বৰ CEM তুলিৰাম ৰংহাঙৰ লগতে পূব কাৰ্বি আংলঙৰ বিজেপি সভাপতি তথা নৱনিৰ্বাচিত সদস্য ৰতন টেৰণ আৰু প্ৰাক্তন বিধায়ক তথা নৱনিৰ্বাচিত সদস্য জগত সিং ইংতিৰ নামো সঘন উচ্চাৰণ হোৱা শুনা গৈছিল নিৰ্বাচনৰ ফলাফল ওলোৱাৰ আগে পিছে কিন্তু এই সকলো চৰ্চাক নৎসাত কৰি সম্প্ৰতি বিজেপিৰ দলীয় এক বিশেষ সূত্ৰই জানিব দিয়া মতে পৰৱৰ্তী CEM পদৰ বাবে পুনৰ তুলিৰাম ৰংহাৰহে পদ প্ৰায় প্ৰশস্ত তুলিৰামৰ সপক্ষে গৰিষ্ঠ নৱনিৰ্বাচিত প্ৰতিনিধি থকাৰ লগতে শক্তিশালী নেতাৰ সমৰ্থন প্ৰাপ্ত বুলি সূত্ৰটোৱে জানিব দিছে অৱশেষত হয়তো পূৰ্বৰ CEM তুলিৰাম ৰংহাংহে মাৰিব শেষ হাঁহি সমাজ তথা জাতিৰ মেৰুদণ্ড বুলি কোৱা হয় ছাত্ৰ সমাজক সৰ্বসাধাৰণ ৰাইজৰো বিশ্বাস নিষ্কলুষু আৰু অৰাজনৈতিক সংগঠন ছাত্ৰ সমাজ সাধাৰণতে কোনো ৰাজনৈতিক দল বা সংগঠনৰ দ্বাৰা বাধ্যবাধকতা নাথাকে বাবে ই শক্তিশালী স্বতঃস্ফূৰ্ত কিন্তু আমাৰ কাৰ্বি ছাত্ৰ সন্থাই অনিবাৰ্য কাৰণত কেইবাটাও ভাগত বিভক্ত যাৰ বাবে কেতিয়াবা শক্তিশালী ৰূপত থিয়া দিয়াৰ ক্ষেত্ৰত দুৰ্বল প্ৰতিপন্ন হোৱা দেখা যায় আৰু এনে দুৰ্বলতা প্ৰদৰ্শনৰ বাবে সমাজৰ বাবে অতি ক্ষতিকাৰক অপশক্তিয়ে মূৰ দাঙিবলৈ সুবিধা প্ৰাপ্ত হয় কাৰ্বি ছাত্ৰ সন্থা কাৰ্বি জাতিৰ মেৰুদণ্ড হওক কাৰ্বি সমাজত একাংশ বৰণ্য তথা চিন্তাশীল আৰু বুদ্ধিজীৱী মহলৰ এই কামনা সুদীৰ্ঘ দিনৰ জাতিৰ বিপন্ন সময়ত নিৰ্ভীক আৰু মুক্তভাৱে থিয় দিব পাৰে কেৱল ছাত্ৰ সমাজেহে কিন্তু বিগত কেইবা বছৰৰ পৰা বিভিন্ন কাৰণত বহুদা বিভক্ত কাৰ্বি ছাত্ৰ সমাজে দুৰ্নীতিৰ বিৰুদ্ধে অন্যায়ৰ বিৰুদ্ধে নিষ্পেষণৰ বিৰুদ্ধে মাত মাতিবলৈ কুণ্ঠাবোধ বা বিপাঙত পৰা পৰিলক্ষিত হয় যাৰ বাবে কাৰ্বি সমাজত অশুভ শক্তিয়ে বাৰুকৈ শিপাডাল মেলি জনগাঁথনিক দুৰ্বল কৰি পেলোৱা দেখিও সুৰক্ষাৰ বাবে থিয় হোৱাত অসুবিধা হয় কাৰ্বি জাতিৰ গৌৰৱ প্ৰফেসৰ ৰংবং টেৰাং কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক প্ৰতাপ চন্দ্ৰ টকবিৰ দৰে বিশিষ্ট ব্যক্তিসকলেও কাৰ্বি ছাত্ৰ সন্থা এক হোৱাৰ সপক্ষেহে অভিমত ব্যক্ত কৰে बेलेग खाली पॉलिटिकल डिवीजन बेलेग बेलेग पार्टी के ऐसे दो प्रजात परमा टीचिंग रूम का टीचिंग रूम ठीक थे आपको मिली प्रिंसिपल होता दाता पूरा तुम सिवेट होता कैसे थे कैसे लो पॉलिटिकल अलाम बेलेग पॉलिटिकल पार्टी पेन मम्मी क्लेम था पक्लेम ना बेलेग लो सीता कैसे प्लूटे कैसे सिवेट ना सिवेट प्लूटे इनके आजाता प्रॉब्लम सीता कार्बी student a problem political problem ni purunde ta karbi student logichali sumato mo problem solve japan ke unitedly isi পদ্মশ্রী রংবং টেৰাঙে কয় যে কাৰ্বি ছাত্ৰ সন্থা বুলিলে কাৰ্বি ছাত্ৰ সন্থাহে হ'ব লাগে কাৰ্বি ছাত্ৰ সন্থা বুলিলে একেটাই পৰিচয় হ'ব লাগে ছাত্ৰৰ শক্তি আৰু ৰাজনৈতিক শক্তি দুটা পৃথক বস্তু হয় প্ৰফেসৰ ৰংবং টেৰাঙৰ দৰে অনেক চিন্তাশীল তথা সচেতন ব্যক্তিসকলেও কাৰ্বি ছাত্ৰ সন্থাক বহুদা বিভক্ত দুৰ্বল শক্তিক নহয় শক্তিশালী আৰু একতা শক্তিকহে চাব বিচাৰিছে এতিয়া কাৰ্বি ছাত্ৰ সন্থাই জাতিৰ বিপন্ন সময়ত এই কথা পুনপুন বিচাৰ কৰি চোৱাৰ সময় আহি পৰিছে কেমেৰা পাৰ্সন মংগল সিং ক্ৰৰ হৈতে ৰাতিছ ৰংফাৰ কাট নিউজ পৰৱৰ্তী অংশৰ যোৱাৰ আগতে লৈছো ক্ষন্তেক বাণিজ্যিক বিৰতি Cut News Channel ay hinpanangit ng hanangwan pila at Practical the Talent Show. The artist Karbi traditional attire and its innovation.
jong sinang litung labang so show long interested lete Ladakh screen long kipi a number along nang litung humri ignore. Dashwini classes Nogao. 26 selected out of 30 in JEE and CEE 2017. For dropper batch at Stadium Market, first floor, phone number 9864922277. 1-year engineering and medical coaching will start from 20th of June up to 5th July. Royal Enfield, Ishan Motors, Ward number 2 near CCI Limited, Dimapur Road, NH 39. Chandrapur, Bogasan 782480, District, Karbi Anglong, Assam. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। Kanj, Assam Hill Small Industries Development Corporation pen Arniwang Hemalong akenang sa hormu ason salam pontanglo. Lasinang litum Arniwang kenang sot kecho ason la penthesire alang hithi kulat along longpon ikji. Kang sirtang kijun alang, tharwe alang, theso alang, kecho ajam thu, tharmit adu, thelua kreng, chitronola, ukthor pen chenglok ongdung Hemalong akenang sot hormu longpon ikji. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে।
অসমৰ বহু যুৱক ৰাজ্যৰ বাহিৰলৈ উপাৰ্জনৰ বাবে গৈ নানান আহুকালত পৰা বাতৰি প্ৰায় সংবাদ মাধ্যমত পাওঁ অলপতে অসমৰে পশ্চিম কাৰ্বি আংলঙৰ জিৰি কিন্দেঙৰ যুৱকে ঘৰৰ পৰা ওলাই গৈ গোৱাত কাম কৰিছিল গোৱাত কৰ্মস্থলীৰ পৰা নিজৰ গৃহলৈ বুলি বন্ধুজনৰে সৈতে ৰেলত আহি থকা পথত জুৱেল ইংহি দুৰ্ভাগ্যজনকভাৱে বন্ধুজনৰ পৰা বিচ্ছেদ হৈ কৰবাত হেৰাই গ'ল আৰু সুংসূত্ৰ নোপোৱাত পৰিয়ালৰ লোকে অন্তত চিন্তাত দিন কটাই আছে জুৱেল য'ত আছে কুশলে আছে নে কৰবাত কিবা হৈ গ'ল হয় যোৱা 26 জুনৰ পৰা জিৰি কিন্দেঙৰ জুৱেল ইংহিৰ কোনো সুংসূত্ৰ পোৱা নাই স্বাভাৱিকতে গভীৰ চিন্তাত দিন অতিবাহিত কৰিছে জুৱেলৰ আত্মীয় তথা ওচৰ চুবুৰীয়াই জুৱেলৰ আত্মীয় সংবাদ মাধ্যমক জানিব দিয়া মতে যোৱা 14 জুনত জুৱেলৰ কৰ্মস্থলী গোৱাৰ পৰা নিজৰ গৃহভূমিকী মুম্বাইমুখী ৰেলত উঠি বন্ধুৰ সৈতে আহি আছিল ৰেলৰ ভিতৰত কোনো দুষ্ট কেইজনমানে দুয়োকে ক্লৰফৰ্ম হুঙাই দি লগত থকা টকা পইচা সহ পাৰ্চ আৰু কাপোৰৰ বেগ আদি লৈ ষ্টেচন আহি পোৱাৰ আগে উঠা হ'বলৈ ধৰিছিল যদিও জুৱেলৰ বন্ধুজনৰ ক্ষেত্ৰত ক্লৰফৰ্মৰ প্ৰয়োগ কম হোৱা হেতুকে সময়ত চেতনা ঘূৰাই পাই দুষ্ট লোকৰ হাতৰ পৰা নিজৰ বেগ পাৰ্চ মোবাইল আটাইবোৰ কাঢ়ি ল'বলৈ সক্ষম হৈছিল যদিও বন্ধুজনে ক্লৰফৰ্মৰ নিচাত তেতিয়ালৈ শুই থকা জুৱেলক ৰেলৰ পৰা নমাবলৈ সুবিধা নহ'ল কাৰণ তেতিয়ালৈ ৰেল চলিবলৈ ধৰিছিল বুলি জুৱেলৰ বন্ধুজনৰ পৰা ফোন যোগে জানিব পাৰিছে জুৱেলৰ পৰিয়ালে জুৱেলক এতিয়া ফোন কৰিও যোগাযোগ কৰিব পৰা নাই হেহে জুৱেলৰ পৰিয়ালৰ লোকে 703549269 মোবাইল নম্বৰৰ যোগে জুৱেলৰ কোনো খবৰ পালে জানিবলৈ অনুৰোধ কৰিছে বিগত বৰ্ষৰ দৰে 2017 বৰ্ষটো নগাঁৱৰ দাসৱানী ক্লাছৰ পৰা সৰ্বভাৰতীয় মেডিকেল প্ৰৱেশ পৰীক্ষাত 60 জন ছাত্ৰ-ছাত্ৰী জেইই সিইই প্ৰৱেশ পৰীক্ষাত মুঠ 28 জন ছাত্ৰ-ছাত্ৰীয়ে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে এই সফলতাক আৰু এখুব আগুৱাই নিবলৈ দাসৱানী ক্লাছৰ পৰিচালন সঞ্চালক প্ৰাঞ্জল কুমাৰ বৰা এক যুগান্তকাৰী পদক্ষেপ হাতত লৈছে দাসৱানী ক্লাছেছ নগাঁও এনেকুৱা এটা কোচিং ক্লাছ হয় যে লো কষ্টত এজ এ হোল আমি কটা গুৱাহাটীত আমি গৈ যিখিনি ফেচিলিটি পাওঁ সেই ফেচিলিটিখিনি আমি ইয়াত লো কষ্টত প্ৰভাইড কৰোঁ লগতে আমি এইটো জানিব বিচাৰিছোঁ যে 2017 বৰ্ষৰ আমাৰ ইঞ্জিনিয়াৰিং আৰু মেডিকেল এণ্ট্ৰেন্স এক্সামিনেশ্যনত আমাৰ 60 জন ষ্টুডেণ্টে মেডিকেল পৰীক্ষাত আৰু 28 জন ষ্টুডেণ্টে ইঞ্জিনিয়াৰিং পৰীক্ষাত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে বিগত 9 বছৰৰ দৰে এই বছৰ 10টি বছৰত দাসৱানী ক্লাছেছে ভৰি দিছে আৰু সেই উদ্দেশ্যে আমি এই 10টি বছৰত আমি নগাঁও মৰিগাঁও হোজাই আৰু কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ পৰা 50 জন এনেকুৱা ল'ৰা ছোৱালী বিচাৰিছোঁ যি মেধাসম্পন্ন হয় কিন্তু কোচিং কৰিবলৈ যি ফিজৰ প্ৰয়োজন হয় সেই ফিজৰ কাৰণে আৰ্থিক অৱস্থা অলপ প্ৰব্লেম সেইখিনি ষ্টুডেণ্টক আমি কৈছোঁ জনাব বিচাৰিছোঁ মিডিয়াৰ থ্ৰুদি যে তেখেতসকল আগুৱাই আহক তেখেতসকলক দাসৱানী ক্লাছেছে এবছৰ বিনামূলীয়াকৈ সম্পূৰ্ণ কোচিঙৰ পাঠ্যক্ৰম আগবঢ়াব সেই মৰ্মে 27 জুনত নগাঁও প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদমেলত বৰাই ঘোষণা কৰে যে এই বছৰৰ দাসৱানী ক্লাছে হায়াৰ ছেকেণ্ডাৰী বিজ্ঞানত উত্তীৰ্ণ হোৱা নগাঁও মৰিগাঁও হোজাই কাৰ্বি আংলঙৰ আৰ্থিকভাৱে পিছপৰা 50 জন মেধাৱী ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ এবছৰীয়া মেডিকেল আৰু ইঞ্জিনিয়াৰিং প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰস্তুত কৰাৰ সিদ্ধান্ত লৈছে এইখিনিতে উল্লেখ যে দাসৱানী ক্লাছত ভাৰতৰ বিভিন্ন স্থানৰ পৰা অহা উচ্চ প্ৰশিক্ষিত ফেকাল্টিৰ দ্বাৰা জ্ঞান প্ৰদান কৰা হয় প্ৰতিষ্ঠানৰ এই বছৰৰ পাঠ্যক্ৰম 5 জুলাইৰ পৰা আৰম্ভ হ'ব এই বিষয়ে সবিশেষ তথ্য জানিবৰ বাবে 9868922277 নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি প্ৰতিষ্ঠানৰ পৰিচালন সঞ্চালক গৰাকীয়ে জানিব দিছে যোগাযোগৰ নম্বৰটো পুনৰবাৰ উল্লেখ কৰা হৈছে 9868922277 আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্চয়িতা কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ